গাইজ ফাইনেলি আজি আহিছিলোঁ গণেশ মন্দিৰ আৰু নতুন বছৰ দিন বুলি পেলাই গণেশ মন্দিৰতে চাকি বন্তি জ্বলাই সেৱা কৰি ওলাই গৈছোঁ। মই আহিছোঁ আৰু মোৰ অৰ্ধাংগিনী আহিছে। তো এইফালে আৰু এইফালে আমি চাকি বন্তি জ্বলাই গণপতি আৰু এইফালে চাকি বন্তি জ্বলাই হৈ গ'ল। দেখিছে আৰু এইটো হ'ল খানাপাৰা ওচৰত গণেশ মন্দিৰ আছে। ইয়াতে আহি আজি নতুন বছৰ বুলি গাড়ীখনকো কিবা কিবি সেৱা কৰে গামোচা এখন লৈ আহিছিলোঁ। আৰু এতিয়া আমি পূৰা যাওঁ গাড়ীখনৰ কাৰণে গামোচা এখন আগবঢ়াই লৈ গৈছোঁ। এইটো হ'ল গামোচা আৰু এইটো গামোচা গণপতিৰ কাৰণে এটা আগবঢ়াই নিছোঁ। মুখলে দেখা আগবঢ়াই নিছোঁ আৰু আগবঢ়াই পেলাই গাড়ীখনত আজি এখন নতুন বছৰ বুলি বঢ়িয়াকৈ লগাই দিম। গণপতি বাপ্পাৰ আশীৰ্বাদ আছে ভালে কুশলে গোটেই বছৰটো থাকিবৰ কাৰণে আৰু গামোচাখন আজি গাড়ীত চলাই দিম। ব'লক গৈ আছোঁ। তো গাইজ ফাইনেলি এতিয়া আমিও চাকি বন্তি জ্বলাই হৈ গ'ল যেতিয়া আৰু এতিয়া যাওঁ গৈ থাকোঁ। গামোচাখনো অৰ্পণ কৰি ল'লোঁ। তাৰপিছত এতিয়া ইয়াৰ পৰা বঢ়িয়াকৈ ওলাই গৈ থাকোঁ ব'লক। আৰু বাহিৰৰ পৰা একবাৰ মন্দিৰটো আপোনালোকক দেখাই দিম। তো গাইজ এইটোৱে হ'ল খানাপাৰাৰ গণেশ মন্দিৰ আৰু ইয়াৰ পৰা এতিয়া চাকি বন্তি জ্বলাই আমি ভিতৰৰ পৰা ওলাই আহিলোঁ। আৰু আজি বহাগৰ 1 তাৰিখ বছৰৰ নতুন দিন বুলি আৰু এটা চাকি বন্তি জ্বলালোঁ আৰু গামোচাখন অৰ্পণ কৰি গাড়ীখনৰ কাৰণে লৈ লৈছোঁ ধুনীয়াকৈ। আৰু এইফালে গাড়ীখন পাৰ্কিং কৰি থোৱা আছে দেখিছে। আজি মানুহ বহুত হৈছে বছৰৰ নতুন দিন বুলি খালি কি বন্ধ হৈ আছে আছে আৰু এইফালে আছে মোৰ লগত তাৰপিছত মন্দিৰ বন্ধ। আৰু এতিয়া আমি যাবলৈ ওলাইছোঁ ইয়াৰ পৰা। চব বাছিটো আনিছিলোঁ বাছিটো দি দিম আৰু এইফালে গাড়ী পাৰ্কিং হৈ আছে। গাড়ী পাৰ্কিং কৰি থোৱা আছে। এতিয়া ইয়াৰ পৰা গৈ থাকোঁ ব'লক। তো গাইজ এইখনে হ'ল গামোচাখন আৰু আজি বছৰৰ নতুন দিন বুলি অৰ্পণ কৰিলে গাড়ীখনক লগাই দিওঁ যাতে বছৰে বছৰে এই বছৰটো চলি আছে। এই বছৰটো ভালে কুশলে গাড়ীখন চলি থাকে যিহেতু বহুত দূৰ দূৰ টুৰিষ্ট ৰানিং কৰোঁ। বছৰটো ভালে কুশলে চলিবৰ কাৰণে আজি গামোচা এখন অৰ্পণ কৰি পেলাই গণপতি মন্দিৰত আৰু গাড়ীখনৰ নামো গণপতি। তো সেইকাৰণে গাড়ীখনৰ লগত গামোচাখন আজি সদায় থাকিব এই বছৰটোৰ কাৰণে। তো আজি পিন্ধাই দিছোঁ। পিন্ধাই মেলি হৈ গ'ল। এতিয়া আমি ইয়াৰ পৰা লাহে ওলাই থাকোঁ বন্ধুসকল। ফাইনেলি আমি আহি পেলাই ইয়াতে গাড়ীকেইটা পাৰ্কিং কৰিছিলোঁ এনেকৈ আৰু ওচৰতে দোকান আছে। তো আপোনালোক যদি কেতিয়াবা আহে কোনোবা যদি আহে তেতিয়া এনেকৈ ইয়াতে বস্তু লৈ হেলমেটো থৈ যাব পাৰিব। ধুনীয়াকৈ সুৰক্ষা দিয়ে আৰু বাইদেউসকলে আৰু জোতা চেণ্ডেল এইফালে খুলি থৈ ধুনীয়াকৈ যাব পাৰিব। আৰু এইজনী হ'ল বাইদেউ হাই কৰি দিয়ক। তো ব'লক গৈ থাকোঁ এতিয়া। কি খাবা কোৱা? পৰঠা। তো গাইজ পৰঠা খাব। গাইজ ইয়াতে হোটেল এখনত আমি পৰঠা চৰঠা বঢ়িয়াকৈ খাই লওঁ ঘৰত যাম। গাইজ কি হয় টাউনত মানে কি বিহু বুলিবলৈ একো তেনেকৈ নাথাকে। টাউনত সেয়ে বিহু আৰু এই বিহু বুলি আজি ফুৰা মন্দিৰ চন্দিৰ গৈ অলপ ফূৰ্তি কৰা কিবা কিবি ক'ৰবাত খোৱা আৰু সেই এনেকৈ বিহু পাৰেই হৈ যায় আৰু। টাউনত আৰু বিহু বুলিবলৈ বেলেগ একো নাই। আৰু যদি পিঠা পনা যদি বনাওঁ বুলি কয় তেতিয়া বস্তুৰ যিহে দাম কেনেকৈ বনাব। আৰু পিঠা যদি বনাই থয় এটা তিল পিঠাত যদি 10 টকাকৈ লয় তো 10টা তিল পিঠা নিলে 100 টকা। বহুত দাম হ'ব গাইজ। 20টা নিলে 200 টকা। 50টা যদি নিয়ে 50টা তিল পিঠাত 500 টকা দি নিব। আমাৰ গাঁৱৰ জেগাত 500 টকাত তিল পিঠা উভৈ নদীকৈ বনাই দিব। এনেকুৱা ইমানেই পাব মানে 500 টকা খৰচ কৰিলে 500 টকা খৰচ কৰিলে আৰু 500 টকাত মাত্ৰ 50টা তিল পিঠাহে ভাবি চাওক টাউনত কি বিহু মানিব আৰু।